বহমপুৰৰ বিহু উৎসৱ চাবলৈ আহিছোঁ। ইয়াত মুকলি বিহু হ'ব, লগতে বহুতো লোকনৃত্য অনুষ্ঠানো অনুষ্ঠিত হ'ব। মুকলি বিহু আৰম্ভ হ'বলৈ অলপ সময় বাকী আছে, সেয়েহে আমি ৰৈ দিছোঁ। মুকলি বিহু আৰম্ভ হ'লেই আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক, বিহু আৰম্ভ হৈছে। ইয়াত বহুত ডাঙৰ মেলাও হৈছে, মই আপোনালোকক অলপ দেখুৱাবলৈ বিচাৰিছোঁ। এতিয়া জাতীয় সংগীত পৰিৱেশন কৰিছে। আজিৰ অনুষ্ঠান এইখিনিতে শেষ হ'ব।
That's all for today's video. Hope you enjoyed. Make sure to leave a like, subscribe, and I will see you in my next video. Take care everybody and bye bye.